আজি মই বনাবলৈ ওলাইছোঁ আলুৰ চপ। এয়া 4টা আলু লৈ লৈছোঁ আৰু ইয়াৰ বাকলি এৰুৱাই ল'ম। বাকলি এৰুৱাই ল'লোঁ আৰু ইয়াক মই কাটি লৈ বইল হ'বলৈ দিম। এয়া প্ৰেছাৰ কুকাৰত দি দিছোঁ। আৰু বইল হোৱাৰ পিছত মই এনেদৰে ভালদৰে পানীখিনি গুচুৱাই শুকাই পিনে এনেদৰে কাঁহী এখনত লৈ লৈছোঁ। আৰু আলুৰ চপ বনাবলৈ মই এয়া লৈছোঁ কাটা বিস্কুটৰ গুড়ি, মানে ভালদৰে মিক্সিত পিচি লৈছোঁ। আৰু লৈছোঁ 2টা পিঁয়াজ আৰু অকণমান জলকীয়া কুটি লৈছোঁ আৰু অকণমান নহৰু এনেদৰে কুটি লৈছোঁ। এয়া আপোনালোকে যদি বিচাৰে বেছিকৈও দিব পাৰে পিঁয়াজ আৰু নহৰু। যদি আপোনালোকে খাই ভাল পায় বেছিকৈ, আপোনালোকে বেছিকৈ দিব পাৰে। এয়া মই এতিয়া পিঁয়াজখিনি ভালদৰে কেৰাহীত অকণমান তেলত ভাজি ল'ম। জাষ্ট অকণমান গোল্ডেন ব্ৰাউন হোৱাকৈ ভাজিলেই হ'ব। এনেদৰে মই 3 মিনিটমান ভালদৰে ভাজি ল'ম। আনফালে মই লৈছোঁ অকণমান নিমখ আৰু এয়া এভৰিডে গৰম মছলা। ইয়াত আপোনালোকে লাল মিৰ্চ পাউডাৰো এড কৰিব পাৰে, কিন্তু মোৰ বাচ্চা আছে, বাচ্চাই খাবৰ কাৰণে দিয়া নাই। আৰু অকণমান লৈছোঁ কেঁচা সৰিয়হৰ তেল। আৰু মোৰ এইফালে পিঁয়াজ আৰু নহৰু জলকীয়াখিনি ভালদৰে ভজা হৈ গ'ল আৰু এইখিনি মই এতিয়া উলিয়াই ল'ম। এয়া কাঁহীখনত মই গোটেইখিনি একেলগে সানি ল'ম। আৰু এইফালে লৈছোঁ মই অকণমান বেচনৰ গুড়ি আৰু অকণমান লাল মিৰ্চ পাউডাৰ আৰু হালধিৰ গুড়ি। এয়া মই এতিয়া আলুখিনি ভালদৰে চপকেইটাৰ শ্বেপটো দি ল'ম। এনেদৰে ভালদৰে দীঘল দীঘল শ্বেপ কৰি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতেও কৰিব পাৰে। আৰু এতিয়া মই এইখিনি এনেদৰে বেচনত ডুবাই গুড়ি কৰি লোৱা কাটা বিস্কুটত লগাই দিছোঁ। তেতিয়া আপোনাৰ চপকেইটা বেছি মচমচীয়া লাগিব যেতিয়া বিস্কুটৰ গুড়ি লগাই। ইয়াত আপুনি মেৰিগ'ল্ড বিস্কুটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত কটা বিস্কুট ব্যৱহাৰ কৰিছোঁ। আৰু কটা বিস্কুট ব্যৱহাৰ কৰিলে বেছি মচমচীয়া আপোনালোকে পাব। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দি এনেদৰে চপকেইটা দি দিছোঁ। একদম কম জুইত আপোনালোকে ভাজিব, তেতিয়া ই ভিতৰৰ পৰা ভালদৰে সিজি আহিব। আৰু অলপ ৰঙচুৱা হ'বলৈ ধৰিলে ইয়াক ওলটাই দিব। আৰু দুফাল যেতিয়া ভালদৰে ৰঙচুৱা হ'ব, তেতিয়া আপোনালোকে ইয়াক নমাই থ'ব পাৰিব। আৰু ফাইনেলি মোৰ আলু চপ বনোৱা হৈ গ'ল।
আৰু ইয়াক এতিয়া খোৱাহে কথা। এয়া মই অকণমান চচ লৈ লৈছোঁ আৰু লগত চাহ বনাইছোঁ। এতিয়া সন্ধিয়া 6:30 বাজিছে। এয়া হৈছে চাহৰ লগত আমাৰ নাস্তা।